জুবিনৰ মৃত্যুত যিবিলাক ওলাইছে ন্যায় লাগে কৈছে ন্যায় লাগিলেতো ন্যায় দিব নোৱাৰেতো ন্যায়ৰ কাৰণে অপেক্ষা কৰিব লাগিব ন্যায় কাৰণে আমাৰ দুখন দেশৰ মাজত এই গোটেই বিষয়টো সোমাই পৰিছে প্লেস অফ অকাৰেন্সটো ছিংগাপুৰ হোৱাৰ কাৰণে তাৰ পৰা আনিব লাগিব খবৰবিলাক আনি আকৌ কেনেকৈ সিহঁতি সঠিকভাৱে কৰিছে নাই অসমৰ মানুহে অসমৰ যিবিলাক বিভাগ আছে যিবিলাকে চাই সেইবিলাকো সঠিক তদন্ত কৰিব লাগিব তাৰ পিছতহে ন্যায় ওলাব কোনো মেজিষ্ট্ৰেটে দিব নোৱাৰে কোনো জাজে দিব নোৱাৰে ন্যায় ইমান গপককে জাজৰ হাতলে গোটেই প্ৰক্ৰিয়াটো আহিব লাগিব প্ৰতিতিয়া প্ৰক্ৰিয়াটো আহিলেহে তাৰ পৰাই ন্যায় মানে এইটো ন্যায়ৰ পথটো মুকলি হ'ব এটো জুনে শ্যাম কানু নহওক কোনোবা সিদ্ধাৰ্থ নহওক কোনোবা শেখৰ নহওক কোনোবা সন্দীপন গাৰ্ড নহওক আনকি যদি ইয়াত কোনোবা মিলিত আছে কোনোবা এমএলএ মিনিষ্টাৰ কোনোবা যদি মিলিত আছে অসমৰ ৰাইজে কেতিয়াও হুদাই নেৰে নমস্কাৰ বন্ধু বান্ধৱীসকল নিশা হলে সকলো জুবিনদাৰ অনুৰাগীসকলে এটাই দাবী মাত্ৰ ওপৰত বা ওচৰত এমএলএ মন্ত্ৰী বা কোনোবা মুখ্যমন্ত্ৰী আহিলেও আমাক বাধা দিব নোৱাৰিব জুবিনদাৰ ন্যায়ৰ বাবে ঠিক কৈছে এইজন ব্ৰাদাৰে বা এইজন দাদাই কি কথা ক'লে আপোনালোকে ভিডিঅ'ত চাই ল'ব ইমান যে অনুৰাগী আছিলে জুবিনদাৰ আৰু মই এটা ৰেকৰ্ড শুনা পাইছোঁ এইটো দিম নেকি বাৰু আপোনালোকে কমেণ্ট কৰি জনাব তো নামটো নকৈ নিদিওঁ বাৰু মানে ৰেকৰ্ডত শুনা পাইছোঁ আৰু না মানে ন্যায় বুলি চিঞৰি থাকিলে নহ'ব আমি ন্যায় দিবই নোৱাৰিব সোনকালে ন্যায় বুলি চিঞৰি থাকিলে কি হ'ব ন্যায় বস্তুটো সোনকালে দিব নোৱাৰে নহয় এনেকুৱা এটা কমেণ্ট বা ভিডিঅ' ৰেকৰ্ড মই শুনা পাইছোঁ একচুৱেলি এনেকুৱা নহয় জুবিনদা কেনেকুৱা ছিংগাপুৰলৈ অতি সোনকালে বা নিয়া হৈছিলে আমাক ন্যায়ো তেনেকুৱা অতি সোনকালে লাগিব জুবিনদাক যে ছিংগাপুৰলৈ নি স্কুৱা ডাইভিং এনেকুৱা এটা পিন্ধাই মানে পানীলৈ সাঁতুৰিব দি আছা মানে ইয়াতে কিবা হত্যকাৰী নহয় নেকি ইয়াতে হত্যকাৰী হ'ব যি নহওক জুবিনদাক কিবা বিপান খুৱাই হত্য কৰিলেও বা নকৰিলেও ইয়াতে হত্যকাৰী হ'বই ছিংগাপুৰলৈ এনেকুৱা নি মানে হত্য কৰিব নালাগিছিল স্কুৱা ডাইভিং মানে কি ক'ম বাৰু এটা ভাষাই নোলায় এটা জুবিনদাৰ এনেকুৱা এটা অনুৰাগীসকলে কান্দি ফুৰিছে জুবিনদাৰ জাষ্টিছৰ বাবে মামা যে কি কৰিব আমি ক'ব নোৱাৰিম মামাই কৈ আছে মানে নিউজত কৈ আছে আমাৰ বিজেপি চৰকাৰে দিব ন্যায় কোন কংগ্ৰেছৰ চৰকাৰে দিব কোনো কংগ্ৰেছৰ চৰকাৰে ন্যায় দিব নোৱাৰে আমি বিজেপি চৰকাৰে দি আছোঁ এনেকুৱা এটা নিউজত মানে লাইভত মামাই কৈ দিলে ঠিক আছে বাৰু আপোনালোকে নিউজত চাই ল'ব আৰু জুবিনদাৰ এটা শেষ ফিল্ম আহি আছে ৰৈ বিনালে অলৰেডি ট্ৰেইলাৰটো কি হ'ল ৰিলিজ হৈ গ'ল এতিয়া 31 অক্টোবৰত আমি দেখা পাম ঠিক তেনেদৰে টিকেট বুকিঙো কিবা ৰিলিজ হৈ আছে আপোনালোকে যদি এক্সাইটেড হৈ আছে আপোনালোকে বুকিং কৰি ল'ব নহ'লে টিকেটৰ অলপ প্ৰব্লেম হ'ব পাৰে বহুত মানুহ আমাৰ অসমবাসীৰ বহুত মানুহে চাবলৈ এক্সাইটেড হৈ আছে নহয় সেইকাৰণে আপোনালোকে ফাৰ্ষ্টতে মানে যদি টিকেটটো নাপাওঁ তেতিয়াহ'লে অলপ প্ৰব্লেম হ'ব পাৰে সেইকাৰণে আপোনালোকে ফাৰ্ষ্টতে টিকেটটো বুকিং কৰি ল'ব আপোনালোকেতো জানাই নিউজত চাই মানে এতিয়া ৰৈ বিনালে এনেকুৱা এটা শেষ মানে মুভিৰ জুবিনদাৰ এনেকুৱা এটা ফেমাছ হৈ যাব মানে হিন্দী চিনেমা হলত দেখাব নোৱাৰিব যে ৰৈ বিনালে আমি দেখা পামে এনেকুৱা আমি শুনা পাইছোঁ ঠিক আছে বাৰু নিউজটো চাই ল'ব আগত কি হয় পিছত হৈ থাকিব চাই লোৱা জুবিনৰ মৃত্যুত যিবিলাক ওলাইছে ন্যায় লাগে কৈছে ন্যায় লাগিলেতো ন্যায় দিব নোৱাৰেতো ন্যায়ৰ কাৰণে অপেক্ষা কৰিব লাগিব ন্যায় কাৰণে আমাৰ দুখন দেশৰ মাজত এই গোটেই বিষয়টো সোমাই পৰিছে প্লেস অফ অকাৰেন্সটো ছিংগাপুৰ হোৱাৰ কাৰণে তাৰ পৰা আনিব লাগিব খবৰবিলাক আনি আকৌ কেনেকৈ সিহঁতি সঠিকভাৱে কৰিছে নাই অসমৰ মানুহে অসমৰ যিবিলাক বিভাগ আছে যিবিলাকে চাই সেইবিলাকো সঠিক তদন্ত কৰিব লাগিব তাৰ পিছতহে ন্যায় ওলাব কোনো মেজিষ্ট্ৰেটে দিব নোৱাৰে কোনো জাজে দিব নোৱাৰে ন্যায় ইমান গপককে জাজৰ হাতলে গোটেই প্ৰক্ৰিয়াটো আহিব লাগিব প্ৰতিতিয়া প্ৰক্ৰিয়াটো আহিলেহে তাৰ পৰাই ন্যায় মানে এইটো ন্যায়ৰ পথটো মুকলি হ'ব এটো কাৰণেও আমি অপেক্ষা কৰিব লাগিবতো আৰু মই ভাবোঁ মই গোটেই হেৰিকেই কৈছোঁ যে আজি নতুন প্ৰজন্মক কৈছোঁ যে মানুহে আবেগক ধুমুহাৰ লগত খেলা কৰা সাগৰৰ ঢৌৰ লগত খেলা কৰা বা এইবিলাক কথা গানত হয় সাহিত্যত সোমোৱাব পাৰে কিন্তু প্ৰেক্টিকেলি সাগৰৰ ঢৌৰ লগত কোনো খেলিব নোৱাৰে কোনোবাই গানত যদি প্ৰকাশ কৰিলে ধুমুহাৰ লগত মই এনেকুৱা হ'ম বা সাগৰৰ ঢৌৰ লগত মই এনে খেলা কৰিম মুখত হ'ব পাৰে
আৱেগিকভাৱে গান গাব পাৰে, কিন্তু প্ৰেক্টিকেলি যে কিমান ভয়ংকৰ এই কথাবোৰ আমাৰ নতুন প্ৰজন্মই জনাটো প্ৰয়োজন আছে। গৰিমাক মই মানে এই মুহূৰ্তত মই নকলেও নহ'ব, গৰিমাৰে নিজৰ অৰ্ধাংগ, নিজৰ হাজবেণ্ড কি অৱস্থা আছিল, কেনেকৈ আছিল এইটো জানিব লাগেতো। মেনেজাৰ কি তাই টকা ঘটাৰ কাৰণে আহিছেতো। ডিফাইন কৰি দিছোঁ, মই কৈ দিছোঁ, মই সংজ্ঞাবদ্ধ কৰি দিছোঁ। আপোনালোকে লক্ষ্য কৰিছেনে নাই নাজানো, বেলেগে কি কৈছে মই নাজানো, কিন্তু মই একদম ডিফাইন কৰি দিছোঁ, মই সংজ্ঞাবদ্ধ কৰি দিছোঁ যে জুবিন গাৰ্গৰ ন্যায় মানে হ'ল কি? জুবিন গাৰ্গৰ ন্যায় মানে হ'ল যে জুবিন গাৰ্গক যদি হত্যা কৰিছে, এইটো যদি এনকুৱাৰীত প্ৰমাণিত হয়, তেতিয়াহ'লে হত্যাকাৰীসকলক ভাৰতৰ নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত 103 নম্বৰ ধাৰাৰ অধীনত তেওঁলোকক ফাঁচি দিব লাগে। আৰু যদি জুবিন গাৰ্গক হত্যা কৰা নাই, তেওঁক যদি মৃত্যুৰ পিনে ঠেলি দিয়া হ'ল, এইটো যদি তদন্তত ওলায়, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিব লাগিব। আপোনাৰ এইটোৱে হ'ল জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত ন্যায়, এইটোৱে হ'ল জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত ন্যায়। তেতিয়াহ'লে ন্যায় মানে কি? BNSS 2023 Section 103 অধীনত হয় ফাঁচী কাঠত ওলমাব লাগে, মৃত্যুদণ্ড দিব লাগে, নহ'লে 105 অধীনত কি কৰিব লাগে? 105 অধীনত জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে ঠেলি দিয়া সকলক কি কৰিব লাগে? যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে। এতিয়া যদি সঁচাকৈ তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে, যদিহে তেওঁলোকক মৃত্যুদণ্ডৰ কাৰণে ব্যৱস্থা কৰিব লাগে, তেতিয়াহ'লে কি কৰিব লাগিব? এটা সঠিক তদন্ত কৰিব লাগিব, সঠিকভাৱে এভিডেন্সবিলাক, তথ্য প্ৰমাণবিলাক উলিয়াই নিব লাগিব, সঠিকভাৱে ষ্টেটমেণ্টবিলাক ল'ব লাগিব, আৰু সঠিকভাৱে ডকুমেণ্টছবিলাক CCTV ফুটেজৰ পৰা আৰম্ভ কৰি সকলো ডকুমেণ্টছবিলাক উলিয়াই আনিব পাৰিব লাগিব। সেইটো কেনেকৈ কৰিব পাৰিব? সেইটো কৰিবৰ কাৰণে ভাৰতৰ BNSS 2023 কেইটামান ধাৰা আছে। 1 নম্বৰ, এইটো কৰিবৰ কাৰণে ভাৰত চৰকাৰৰ অনুমতি, আগতীয়া অনুমতি লৈ এই কেছটো চলাব লাগিব। তাৰ কাৰণে Section 208 আছে। Section 112 লিখি থোৱা আছে যে যদিহে বিদেশত ক'ৰবাত তদন্ত কৰিব লাগে, বিদেশত তদন্ত কৰিবলৈ হ'লে কি কৰিব লাগিব? লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব বিদেশখনলৈ, সেই দেশখনলৈ। কিন্তু সেই লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব কাৰ জৰিয়তে? কোৰ্টৰ জৰিয়তে। যদি কোৰ্টৰ জৰিয়তে নপঠিয়াই অকল আমাৰ CID বা আমাৰ SIT যায়, তেতিয়াহ'লে কি হ'ব? যেতিয়া কোৰ্টৰ কেছটোত যেতিয়া আৰ্গুমেণ্ট হ'ব, আৰ্গুমেণ্টৰ সময়ত সেই যিবিলাক তথ্য প্ৰমাণ আনিব, সেই তথ্য প্ৰমাণবিলাক কেতিয়াও গ্ৰাহ্য নহ'ব। কেলে? কাৰণ আইনসন্মতভাৱে সেই তথ্য প্ৰমাণবিলাক অনাটো নবজাব। তৃতীয়তে, আপোনালোকে সকলোৱে জানে যে যদিহে বিদেশত এই ঘটনাটো ঘটিছে, সেই বিদেশত ঘটিবলৈ হ'লে তাত ছিংগাপুৰৰ কিছুমান নাগৰিক জড়িত হৈ আছে, যেনেকৈ জাহাজখনৰ কেপ্টেইনজন, উদাহৰণ এটা দিছোঁ। সেই জাহাজখনৰ কেপ্টেইনজনক ধৰি আনিবৰ কাৰণে বা মাতি আনিবৰ কাৰণে ভাৰতৰ BNSSৰ কোন ছেকশ্যনত লিখি থোৱা আছে? Section 114। 114ত কৈছে যে বিদেশৰ পৰা কোনো এজন অভিযুক্তক আনিবৰ কাৰণে ন্যায়ালয়ৰ জৰিয়তে সেই দেশলৈ নটিচ পঠিয়াব লাগিব বা লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব, আৰু ন্যায়ালয়ৰ জৰিয়তে পঠোৱা ৰিকুৱেষ্টৰ জৰিয়তে মানুহজনক ধৰি আনিলেহে সেইটো আইনসন্মত হ'ব। কিন্তু এতিয়ালৈকেতো সেইবিলাক কোনো ব্যৱস্থা কৰা নাই। আৰু আটাইতকৈ ডাঙৰ কথা, একদম আটাইতকৈ প্ৰত্যেকজন অসমীয়া মানুহে যি জুবিনৰ ন্যায় বিচাৰিছে, প্ৰত্যেকজন মানুহে বুজি উঠা দৰকাৰ, যিসকলে জুবিন গাৰ্গ ডাঙৰীয়া বা জুবিন দাৰ ন্যায় বিচাৰিছে, তেওঁলোকে জানি লোৱা দৰকাৰ, ভাৰতীয় আইন অনুসৰি কোনো এটা হত্যাকাণ্ড, কোনো এটা মৃত্যুৰ ঘটনা যদি ন্যায় দিবলৈ হয়, প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত কৰিব লাগিব। কিন্তু প্লেচ অফ অকাৰেঞ্চলৈ যোৱাৰ নিয়ম আৰু প্লেচ অফ অকাৰেঞ্চৰ পৰা তথ্য অনাৰ নিয়ম, প্লেচ অফ অকাৰেঞ্চত থকা মানুহবিলাকক বিদেশৰ পৰা মানুহ অনাৰ নিয়ম তাত ধুনীয়াকৈ ডিফাইন কৰি দিছে। চৰকাৰে এইবিলাক একো নকৰাকৈ কেৱল আৰু কেৱল মানুহক দেখুৱাবৰ কাৰণে কিছুমান কাম কৰিছে, যাৰ ফলস্বৰূপে মই আপোনালোকক স্পষ্টকৈ ক'ব পাৰোঁ যে জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপায়, জুবিন দাই ন্যায় নাপায়,
আমাৰ মৰমৰ জুবিন দাই কেতিয়াও ন্যায় নাপায় মই আপোনালোকক গ্যাৰান্টি দি দিছো যে এই বিজেপি চৰকাৰে যিকেইজন অপৰাধী যিকেইজন অভিযুক্ত তেওঁলোকক কেৱল আৰু কেৱল ইলেকশ্যনৰ দিনটোলৈকে তেওঁলোকক জেলতো নহয় হাজতত ৰাখিব জুডিচিয়েল কাষ্টডিত ৰাখিব ন্যায়ালয়ৰ অধীনত ৰাখিব আৰু তাৰ পাছত যেতিয়াই হিয়াৰিং হ'বলৈ আৰম্ভ কৰিব তেতিয়াই তেওঁলোক ওলাই যাব আৰু তেওঁলোকক কেতিয়াও তেওঁলোকক জেলত ভৰাব নোৱাৰে কাৰণ তেওঁলোকে এক কুইণ্টেল বা খালাচ পোৱাটো খাটাং কাৰণ আইনসন্মতভাৱে এই তদন্ত আগবঢ়া নাই সেইকাৰণে আমি বাৰম্বাৰ কৈ আছো যে আমাক জুবিনদাৰ ন্যায় লাগিব ডাইৰেক্ট কথা জুবিনদাৰ ওপৰত কোনো যাব নোৱাৰে জুবিনদাৰ ন্যায় পাবই লাগিব জুবিনদাৰ 52 ইয়াৰ্ছত জুবিনদা মৰিব নোৱাৰে তেওঁক মাৰিছে চিধা কথা যোনে মাৰিছে যোনে নহওক যোনে শ্যাম কানু নহওক কোনোবা সিদ্ধাৰ্থ নহওক কোনোবা শেখৰ নহওক কোনোবা সন্দীপন গাৰ্গ নহওক আনকি যদি ইয়াত কোনোবা মিলিত আছে কোনোবা MLA মিনিষ্টাৰ কোনোবা যদি মিলিত আছে অসমৰ ৰাইজে কেতিয়াও হুদাই নেৰে ইভেন মই নেৰো মই নোৱাৰো কিয়নো মই মই ঠেলা ৰিক্সা এক মিনিট ওলোৱা নাই মই ঠেলা ৰিক্সালে পুতেক মই নহয় মই ঠেলা ৰিক্সা পুতেক মই নহয় ঠিক আছে বেয়া কথা ওলোৱা নাই মই বেয়া কথা ওলোৱা নাই সব জুবিন প্ৰেমী হয় আপোনাৰ কথা কৈ যায় ডাইৰেক্ট কথা কোনোবা যদি মিলিত আছে গছজোপা পানী পাওঁ গৰু পিটন দিম গৰু পিটন দিম চিধা কথা বেয়া কথা ওলোৱা নাই বেয়া কথা মই ওলোৱা নাই গছজোপাত পানী গৰু পিটন দিম জুবিনদাৰ মই ধৰিছো জুবিনদাৰ কেতিয়াও বিক্ৰী কৰা মানুহ নহয় জুবিনদাৰ মই ভৰি ধুলিও নহয় মই নহয় মোৰ দেউতা নহয় বুলি কওঁ মই এছিয়াৰ অফিচাৰ কিন্তু জুবিনদাৰ ভৰিৰ তলত ধুলি মোৰ দেউতা নহয় জুবিনদা অমৰ আৰু জুবিনদা অসমৰ সত্তা হয় হিন্দু মুছলমান খ্ৰীষ্টিয়ান শিখ বৌদ্ধ যোনে নহওক জুবিনদাৰ ওপৰত কোনো যাব নোৱাৰে এইখিনি মই লিখি দিওঁ মোৰ দেউতাই লিখি দিব চাইন মাৰি দিব মোৰ দেউতা শিশিৰ কুমাৰ দেৱ DGP হয় BIEO ব্যুৰো ইনভেষ্টিগেশ্যন ইকনমিক অফ অফেন্স মোৰ দেউতা শিশিৰ কুমাৰ দেৱ চাৰ্চ কৰক এতিয়া মাতক কাক মাতে ডাইৰেক্ট কথা জুবিনদাৰ ওপৰত কোনো যাব নোৱাৰে জুবিনদাৰ ন্যায় পাবই লাগিব জুবিনদাৰ